ইনফৰমেশ্যন ষ্ট'ৰ এছামিছ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজেৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কেনেদৰে ফ্ৰীতে গুগল পে QR কোড স্কেন অৰ্ডাৰ কৰিব পাৰিব গোটেইখিনি ষ্টেপ বাই ষ্টেপ জনাম। গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। গুগল পে QR কোড স্কেন অৰ্ডাৰ কৰিবলৈ আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইল ফোনত থকা প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰ অপেন হোৱাৰ পিছত তাত সাৰ্চ কৰিব লাগিব গুগল পে বিজনেছ। গুগল পে বিজনেছ সাৰ্চ কৰাৰ পিছত আপোনালোকে এপটো পাই যাব আৰু ইয়াত মোৰ ইনষ্টল হৈ আছে এপটো, সেইবাবে অপেন দেখাইছে। আপোনালোকে ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰি আপোনালোকে অপেনত ক্লিক কৰিব লাগিব। অপেনত ক্লিক কৰাৰ লগে লগে এপটো অপেন হৈ যাব আৰু এতিয়া আপোনালোকে ইয়াত গেট ষ্টাৰত ক্লিক কৰিব লাগিব। গেট ষ্টাৰত ক্লিক কৰি কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে কিছু সময় ৱেইট কৰিব লাগিব আৰু এটা নতুন পেজ খোল খাব। এতিয়া আপুনি দুটা অপশ্যন দেখা পাব। ইয়াত লিখা আছে সেট আপ এ বিজনেছ এজ অনাৰ আৰু এটাত লিখা আছে জইন এ বিজনেছ এজ ষ্টাফ। আপুনি ইয়াৰ অপশ্যনটো বাছি ল'ব। মই প্ৰথম অপশ্যনটো বাছি ল'ম। প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এটি নতুন ইণ্টাৰফেচ খোল খাব আৰু কিছু সময় ৱেইট কৰিব লাগিব। নেটটো অলপ শ্ল' হৈ আছে। কিছু সময় ৱেইট কৰাৰ পিছত ইয়াত বিজনেছ ডিটেইলছ আহি গ'ল। গোটেইখিনি ইয়াত এড কৰিব লাগিব। এড কৰা হোৱাৰ পিছত পুনৰ কণ্টিনিউত ক্লিক কৰিব লাগিব। এতিয়া পুনৰ এখন নতুন পেজ খোল খালে আৰু ইয়াত দোকানৰ কেটেগৰী চিলেক্ট কৰিব লাগিব। ইয়াত মই বুক ষ্ট'ৰত চিলেক্ট কৰিলোঁ। বুক ষ্ট'ৰত চিলেক্ট কৰাৰ পিছত কিছু সময় ৱেইট কৰিব লাগিব। কিছু সময় ৱেইট কৰাৰ পিছত ইয়াত বিজনেছ লোকেশ্যন আহিছে। বিজনেছ লোকেশ্যন গোটেইখিনি এড কৰিব লাগিব। এড কৰা হোৱাত কণ্টিনিউত ক্লিক কৰিব লাগিব। বিজনেছ লোকেশ্যন গোটেইখিনি এড কৰাৰ পিছত ইয়াত তলত গুগল মেপ আছে। গুগল মেপত বিজনেছ লোকেশ্যনটো ধুনীয়াকৈ এড কৰিব লাগিব। এড কৰি তলত থকা কনফাৰ্ম লোকেশ্যনত ক্লিক কৰিব লাগিব আৰু কনফাৰ্ম লোকেশ্যনত ক্লিক কৰাৰ লগে লগে পুনৰ এখন নতুন পেজ আহি যাব আৰু ইয়াত কণ্টিনিউত আপোনালোকে ক্লিক কৰিব লাগিব। কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰ টাইপ কৰিব লাগিব আৰু মোবাইল নম্বৰ টাইপ কৰি আপোনালোকে কণ্টিনিউত ক্লিক কৰিব লাগিব। এতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব আৰু অট'মেটিক ভেৰিফাই হ'ব। অট'মেটিক ভেৰিফাই হোৱাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ দিব লাগিব। পান কাৰ্ডৰ ফটো এখন আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত গেলাৰীৰ অপশ্যনটো আহি যাব। গেলাৰীৰ পৰা পান কাৰ্ডৰ ফটো এখন আপোনালোকে ইয়াত আপলোড কৰক। আপলোড কৰা হোৱাৰ পিছত আপোনালোকে ইয়াত পান কাৰ্ড নম্বৰটো ক্লিক কৰিব লাগিব আৰু তলত এটা অপশ্যন আছে GST আৰু এইটো অপশ্যনেল বুলি আছে। আপোনাৰ যদি GST আছে আপোনালোকে GST নম্বৰ দিব পাৰে, যদি আপোনাৰ নাই নিদিলেও হ'ব। তাৰপিছত কণ্টিনিউত ক্লিক কৰিব লাগিব। এতিয়া আপুনি আপোনাৰ বেংক একাউণ্ট নম্বৰ আৰু IFSC কোড এণ্টাৰ কৰিব লাগিব। এণ্টাৰ কৰি ফাইনত ক্লিক কৰিব লাগিব। ফাইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ একাউণ্টটো দেখাই দিছে। এতিয়া পুনৰ আপুনি কণ্টিনিউত ক্লিক কৰিব লাগিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকে এতিয়া আকৌ কণ্টিনিউ আহিছে। এইবাৰ এইটো কণ্টিনিউত ক্লিক কৰিব লাগিব। আপোনালোক গোটেইখিনি এড্ৰেছ দেখাইছে আৰু যদি চব ঠিকে থাকে আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব আৰু এতিয়া মোৰ একাউণ্ট হৈ গ'ল। এতিয়া বেক আহিলোঁ। বেক আহি পুনৰ গুগল পে বিজনেছ এপটো অপেন কৰিলোঁ। গুগল পে বিজনেছ এপটো অপেন কৰাৰ লগতে এনেকুৱাকৈ এখন নতুন পেজ খোল খাব আৰু ইয়াত ওপৰত দেখা পাইছে আপোনালোকে অৰ্ডাৰ ইউৰ প্ৰিণ্টাৰ QR কিট আৰু ইয়াৰ তলত লিখা আছে 2 QR ষ্টিকাৰ 1 ষ্টেণ্ড মোৰ উইল বি ডেলিভাৰ টু ইউ এট ন' কষ্ট আৰু তলত থকা অৰ্ডাৰ নাও অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। অৰ্ডাৰ নাও অপশ্যনত ক্লিক কৰাৰ লগে লগে পুনৰ এখন নতুন পেজ খোল খাব। এতিয়া তলত থকা কনফাৰ্ম ডেলিভাৰী এড্ৰেছত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ দুটা অপশ্যন আহিছে, এডিট এড্ৰেছ, কনফাৰ্ম। আপুনি যদি এড্ৰেছটো এডিট কৰিব বিচাৰে এডিট কৰিব পাৰে আৰু যদি এডিট কৰিব নিবিচাৰে তেন্তে আপোনালোকে কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে কিছু সময় ৱেইট কৰিব লাগিব আৰু কিছু সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ ইয়াত আহি যাব অৰ্ডাৰ কনফাৰ্ম। ইয়াত দেখাইছে অৰ্ডাৰ প্লেচ ছাকচেছফুলি, ইউৰ QR কোড একচেপ্টেড টু ৰিচ ইউ বাই 2 ছেপ্টেম্বৰ 2023 আৰু এইখিনি আপোনালোকে অৰ্ডাৰটো কেনেকৈ ট্ৰেক কৰি চাই থাকিব পাৰে গোটেইখিনি দেখাই আছোঁ। আপোনালোকে এতিয়া বেক আহিব। বেক অহাৰ পিছত আপোনালোকে ইয়াত ওপৰত দেখা পাইছে ট্ৰেক অৰ্ডাৰ। ট্ৰেক অৰ্ডাৰত আপোনালোকে ক্লিক কৰি আপোনালোকৰ অৰ্ডাৰটো কেতিয়া ডেলিভাৰী হয় গোটেইখিনি চাই থাকিব পাৰিব। এতিয়া আপোনালোকে ট্ৰেনজেকশ্যন চাবলৈ হ'লে ভিউ অল পে'মেণ্টত ক্লিক কৰিব লাগিব আৰু ইয়াত গোটেইখিনি ট্ৰেনজেকশ্যন আপোনালোকৰ শ্ব' কৰিব। যিহেতু এইটো একাউণ্টত ট্ৰেনজেকশ্যন হোৱা নাই গতিকে ইয়াত শ্ব' কৰা নাই আৰু ট্ৰেনজেকশ্যন হ'লে ইয়াত গোটেইখিনি শ্ব' কৰিব। এনেদৰে আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে গুগল পে QR কোড সম্পূৰ্ণৰূপে ফ্ৰীতে অৰ্ডাৰ কৰিব পাৰে। এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' পাবলৈ আপোনালোকে ইনফৰমেশ্যন ষ্ট'ৰ এছামিছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব।